সকলোকে স্বাগতম। মই দেৱ। আজি বিশেষ কেইটামান উক্তি লৈ মই আপোনালোকৰ সন্মুখত। আজিৰ অনুষ্ঠানৰ আৰম্ভণি মোৰ এটা কবিতাৰে কৰিছোঁ। কোনে কয় মাটি পানী বায়ু নহ'লে গছৰ গুটি নগজে, অসম্ভৱ যেতিয়া সম্ভৱ হ'ব খোজে, শুকান শিলিতাটো আহত গছ গজে। আজিৰ অনুষ্ঠানৰ সংগ্ৰাহক সম্পাদনা আৰু পাঠ দেৱ স্বপ্নৰ। পৃথিৱীৰ সকলো বস্তুৱে আঘাত পালে ভাগি যায়, কিন্তু সফলতা এনে এটা বস্তু যিয়ে আঘাত পাইহে গঢ়ি উঠে। জীৱন যাত্ৰাত ৰৈ দিলে গুহা, গৈ থাকিলে সুৰংগ। অৰ্থাৎ গুহাত যিদৰে অন্ধকাৰ আৰু আগবাঢ়ি যোৱাৰ কোনো পথ নাথাকে, ঠিক তাৰ বিপৰীতে সুৰংগ যদিও অন্ধকাৰ, কিন্তু সেই সীমাত উপস্থিত হ'লেই পোহৰ আৰু অনেক পথৰ সন্ধান পোৱা যায়। যেতিয়া তোমাৰ জীৱনত হেৰুৱাবলৈ একোৱেই নাথাকে, তেতিয়া তোমাৰ পাবলৈ অনেক কিবা কিবি থাকে। যদি বিচাৰ কৰা কোনো নিজৰ নহয়, যদি বুজিবলৈ চেষ্টা কৰা কোনো পৰ নহয়। সময়বোৰ আমাৰ, যদি বিচাৰোঁ সোণ বনাই ল'ব পাৰোঁ, নহয় সোৱাদ লগাই দিব পাৰোঁ। নিজৰ পিঠিখন সদায় মজবুত ৰাখিব লাগে, কাৰণ প্ৰশংসাৰ ঢকাটো আৰু প্ৰতাৰণাৰ গতাটো দুয়োটা পিছফালৰ পৰাই পোৱা যায়। বিফল হোৱাসকলৰ উপদেশ, জয়ী হোৱাসকলৰ অনুভৱ আৰু নিজৰ বিবেক, এই তিনিও উপলব্ধিয়ে আপোনাক জীৱনত সফলতাৰ দিশে আগুৱাই নিয়ে। ধৈৰ্যৰো এটা সীমা থাকে, সীমাৰ ভিতৰত সহনশীলতা, সীমাৰ বাহিৰত ভীৰুতা। কোনোবাই যদি আপোনাৰ ভাল কামবোৰক লৈ সন্দেহ কিম্বা আশ্চৰ্য প্ৰকাশ কৰিছে, তেতিয়াহ'লে সেই সন্দেহ আৰু সেই অবিশ্বাস কৰিবলৈ দিব। কাৰণ সোণৰ শুদ্ধতাক লৈহে মানুহে প্ৰশ্ন কিম্বা সন্দেহ কৰে, কয়লা টুকুৰাক নকৰে। আমাৰ মগজু এক উৰ্বৰ ভূমি, আমি তাত আত্মবিশ্বাসৰ নে অবিশ্বাসৰ বীজ সিঁচো, সেয়া সম্পূৰ্ণ আমাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আত্মবিশ্বাসৰ বীজ সিঁচো, তেন্তে সফলতা, আৰু অবিশ্বাসে বিফলতাৰ বীজ দিব। ভুল দিশত যোৱা ভিৰৰ সৈতে খোজ আগবঢ়াই দিয়াতকৈ অকলেই শুদ্ধ দিশত যোৱাটোহে উত্তম। এবাৰ বিফল হোৱাৰ পাছত দ্বিতীয়বাৰ প্ৰয়াস কিম্বা চেষ্টা কৰিবলৈ এৰি নিদিব, কাৰণ এইবাৰ আৰম্ভণি শূন্যৰ পৰা নহয়, অনুভৱৰ পৰা হ'ব। গাখীৰৰ সৈতে মিহলি হোৱা পানীও গাখীৰৰ দৰে হৈ যায়, ঠিক সেইদৰে গুণী ব্যক্তিৰ সান্নিধ্যত অজ্ঞানীও গুণৱান হৈ যায়। এটা শিশুৱে বিচৰা বস্তুটো নাপালে খন্তেক সময়হে কান্দিব, কিন্তু যদিহে তাক সংস্কাৰ দিয়া নহয়, তেন্তে সি গোটেই জীৱন কান্দিব। কুঁৱাৰ পৰা পানী উঠোৱা বাল্টিটো যেতিয়া হেলনীয়া হয়, তেতিয়াহে পূৰ্ণ হৈ পানী উঠি আহে। ঠিক তেনেদৰে যেতিয়া কাল ধুমুহা আহে, বিৰিণাৰ দৰে নমনীয় হৈ দিব লাগে, কাৰণ বতাহত ডাঙৰ গছো ভাগি পৰে, কিন্তু বিৰিণা নাভাগে। যিটো ভাল লাগে সেইটো গ্ৰহণ কৰা, আৰু যিটো বেয়া লাগে সেইটো ত্যাগ কৰা। সেইটো লাগে বিচাৰ হওক, কৰ্ম কিম্বা মানুহ। বহু সফল কামৰ আৰম্ভণি একেবাৰে সৰুকৈ আৰম্ভ হয়। নদীখনৰ কথাকে চাওক, পাহাৰৰ সৰু এটা সুঁতিৰ পৰাই এখন বৃহৎ নদী হয়গৈ। কিন্তু সেই বৃহৎ ৰূপ পাবলৈ এক নিৰন্তৰ যাত্ৰাৰ প্ৰয়োজন। মানুহৰ সফলতাৰ ক্ষেত্ৰতো সেই একেই সূত্ৰ। যিসকলে নিৰন্তৰ চেষ্টা চলাই যায়, অৱশেষত সফল হৈ যায়। এলাহৰ পৰা সাৱধানে থাকিব, কাৰণ যদিহে আপুনি আজি এটা দিন এলাহক দি দিয়ে, তেন্তে কাইলৈ আৰু এটা দিন আপোনাৰ পৰা কাঢ়ি ল'ব। দুখ, কষ্ট আৰু বিপত্তি, এই তিনি শক্তিৰ বিপক্ষে যিয়ে সাহসেৰে যুঁজিছে, সেয়ে বিজয়ী হৈ আহিছে। শিক্ষা গ্ৰহণৰ বেলিকা, আমি যদি জ্ঞান বিচাৰোঁ, তেন্তে সুখ আমি ত্যাগ কৰিব লাগিব, কাৰণ সুখ বিচৰাসকলে জ্ঞান কেতিয়াও নাপায়। লক্ষ্য যিমান দূৰত নাথাকক হাৰ নামানিব, কাৰণ
পাহাৰৰ পৰা ওলোৱা নদীখনে কোন দিশে গ'লে সাগৰ পায় বুলি কাকো সোধা নাই। আপুনিও নিৰন্তৰে লক্ষ্যৰ দিশে আগবাঢ়ক, আপুনিও সেই লক্ষ্যস্থানতে উপস্থিত হ'বগৈ।